তো গাইজ আমি আহিছোঁ যোৰহাট অধিৱেশনলৈ। যোৱাকালি আহিলোঁ 3:30 পালোহি আৰু ইয়াতে আছোঁ। শিবিৰ এইটোৱে আমাৰ শিবিৰ আৰু এইটো সঞ্জয় দা শুই আছে। তাৰপিছত এটা বিপদত পৰিলোঁ আমি ইয়াত আহি। চাৰ্জৰ সুবিধা নাই ইয়াত, মোবাইল চাৰ্জ দি পেলাই হাবাথুৰি খাই পৰিছোঁ আৰু লেট্ৰিনৰ সুবিধা ইমান ভাল নহয়, বাল্টিং নহ'লে কাম নচলিবই। চাই থাকক ভিডিঅ'টো, ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু অলপ অলপ কৰি পিনে দেখুৱাম আপোনালোকক। শুই আৰম্ভ কৰিছোঁ দিয়ক। তো গাইজ বলক আপোনালোকক আমাৰ শিবিৰৰ বাহিৰৰ দৃশ্যটো দেখুৱাই দিওঁ অকণমান কেনেকুৱা। চাই থাকক ভিডিঅ'টো। আপোনালোকে দেখিছে মহ, গাড়ীখনৰ মহ লৈ গৈ আছে বনাই থোৱা একদম মগৰু। এই শিবিৰটোতে আছিলে মানে, এইটোৱে আমাৰ কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাট প্ৰাথমিক আঞ্চলিকৰ শিবিৰটো। এইটোৱে দেখিছে ধুনীয়াকৈ সজাই কৰি থৈছে আৰু চাৰিওফালে চব শিবিৰ আৰু আইগৰাকী। কোনটো প্ৰাথমিক আপুনি? হয়, ঢেৰ শিবিৰ সজাই থৈছে ইয়াত দেখিছে আপোনালোকে। মানে মুখৰ পৰা শব্দ ওলোৱা নাই, বহুত ধুনীয়া আৰু কাবাছে চিঙা চেনেল এযোৰ পিন্ধি আহিছোঁ মই ব্লগিং কৰিবলৈ কেনে। দেখিছে চাৰিও পিনে, চাই থাকক ভিডিঅ'টো। আৰু এইখিনিয়ে আৰু সেইতে চাইডে সিফালে ধেৰ শিবিৰ আছে বনাই থোৱা। সিফালে যোৱা নাই কাৰণ আমাক ইফালে লৈ আহিলে। এইটো আমাৰ কাৰ্বি আংলং জিলা শিবিৰটো। আমাৰ মামা ইয়াতে খাই আছে দেখিছে। কুকুলু কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে ন? কুকুলু বহি আছে আজি, সকলোৱে ফূৰ্তিতে বহি আছে আজি। কাৰো মুখৰ পৰা মানে শব্দ ওলোৱা নাই ফূৰ্তিতে। চাই থাকক। তো গাইজ এতিয়া আমি শিবিৰৰ পৰা ওলাই পিনে অলপ ফুৰিব যাওঁ বজাৰ পিনে। আৰু পিছফালে আমাৰ শিবিৰটো এই তাত গৈ আছোঁ, তালৈ গৈ আছোঁ আমি। তাতো ধেৰ শিবিৰ, 200টামান শিবিৰ আছে। এখন গাড়ী এখন আহিছে আৰু দেখিছে আপোনালোকে। মেইন জেগাটো নোপোৱাৰ আগতে ইয়াৰ ইটা ফাটি পাই যাওঁ। ইমান হয় ইটা, ৰাতি কোনোবা আহিলে গণ্ডগোলে লাগিব ইয়াত। দেখিছে জেগাটো বৰ ধুনীয়া। গাড়ী আপোনালোকে দেখিছে এইফালে চব মানুহ অহা যোৱা কৰিছে। ভকতবোৰ চবফালে শিবিৰ দেখিছে, এনাউন্স কৰি থাকে মাইক। বিনা পাঠক আইগৰাকী তেখেতৰ আৰু এইটো এটা হ'ল শিবিৰ, বৰ ধুনীয়াকৈ বনাইছে দেখিছে আপোনালোকে। ৰাতিত বৰ ধুনীয়া লাগিছে দেখিবলৈ। শিবিৰৰ মাজত থকা মধুসূদন আৰু দেখিছে আপোনালোকে বহুত ধুনীয়াকৈ আয়োজন চলি আছে ইয়াত। সেৱা বাহিনীৰ ল'ৰা ছোৱালী ঘূৰিয়ে ফুৰিছে আশে পাশে। শিবিৰবোৰ মানুহ অহা যোৱা কৰি আছে। তো গাইজ এতিয়া আমি অলপ বাণিজ্য মেলা ফালে সোমাই যাওঁ। হা কি কৈছা? বেডিং মই বুজি পোৱা নাই। বেটাৰী গম নাপাওঁ। 80 টকা নেকি? অঁ জেকেট যে কৈছ 80 টকা জেকেট হয় নেকি? লৈ যাব লাগিব কম দামতে। হে আৰু 100 টকা 2খন গামোচা। আৰু সঞ্জয় দাৰ লগত গৈ আছে বাণিজ্য মেলালৈ যাওঁ আমি। অকণ বেগ এটা কিনিবলৈ আহি, সৰুকৈ বেগ এটা এনেকুৱা মই লৈ থকা। চাই থাকক ভিডিঅ'টো। তো গাইজ আমি এতিয়া আহি সেৱা বাহিনী শিবিৰ পালোহি। বহুত প্ৰকাণ্ড শিবিৰটো দেখিছে, বহুত ডাঙৰ শিবিৰ। আগফালৰ পৰা দেখাই দিছোঁ আপোনালোকক। গোটেই সেৱা বাহিনী, গোটেই আঞ্চলিক জিলা সেৱা বাহিনীখিনি ইয়াতে আছে। গোটেইখিনি একেলগে থৈ দিয়া আছে। চিনেৰীবোৰ বহুত ধুনীয়াকৈ বনাইছে। এইটোৱে আমাৰ যোৰহাটৰ সেৱা বাহিনী শিবিৰ, বৰ ধুনীয়া দেখিছে। তো শিবিৰটো দেখিছে বহুত ধৰণৰ মানুহ আছে ইয়াত। মানুহ হেৰাই গ'লে মানে ইয়াত বিচাৰি পাব টান হ'ব। সেইকাৰণে দাদাটোৰ লগতে ঘূৰি ফুৰিছোঁ, এৰি নিদিয়ে লগ। বহুত ধুনীয়া জেগা এখন। সেইটো শিবিৰৰ মেইন গেটটো সন্মুখৰ পৰা দেখুৱাই দিব পাৰোঁ। এইটোৱে দেখিছে মেইন গেটটো সেৱা বাহিনী শিবিৰৰ, বহুত ধুনীয়া। আৰু ওচৰে পাঁজৰে বহুত ধৰণৰ মানুহ দেখিছে। চাৰিওফালে দেখুৱাই দিছোঁ।
এইটো আমাৰ সঞ্জয় দা দেখিছে আপোনালোকে ফুলৰ পুলি বেছি আছে বহুত ধুনীয়া আৰু বাণিজ্য মেলা ফালে সোমাই যোৱা ৰাস্তাতে ইমান হয় মানুহ আছে গৈ আছে দুপৰ নিচা মানুহ দেখিছে পালোহি আমি বাণিজ্য মেলাত দেখিছে চবফালে কাপোৰ ৰ মই হেৰাই থাকিম দেখা নাই মাক এৰিব নোৱাৰোঁ মই দেখিছে চবফালে কাপোৰ এৰাই থৈছে কাপোৰ আছে মানে ইয়াত কি জাতি কাপোৰ লাগে আপোনাক পাই যাব চাদৰ মেখেলা লাগে নে কিবা লাগে ছোৱালী দেখিছে বহুত ধুনীয়া ধুনীয়া ছোৱালী ঘূৰি আছে আমি দোকান বজাৰ চাইছোঁ কিন্তু আমাক এখন দোকানেই লাগে বেগৰ দোকান লাগে বেগৰ দোকানখন এতিয়া বিচাৰি পোৱা নাই আমি দিনত চাই গৈছোঁ দোকানখন কিন্তু সেইখন দোকানৰ পৰা ল'ম কিন্তু দোকানখন এতিয়া বিচাৰি পোৱা নাই গাইছ আমি বেগ বিচাৰি থকা দোকানখন পালোহি সঞ্জয় দা বেগ লৈ আছে এনেকুৱা বেগ যে ল'ব বোলে কিমান লয় দাম দৰ কৰি আছে বেগ যে দেখিছে বিভিন্ন প্ৰকাৰৰ বেগ আছে ইয়াতে আপুনি আহিলে ল'ব পাৰিব এইখন দোকানতে বহুত ধুনীয়া ধুনীয়া বেগ বেগৰ দোকানেই কমপ্লিটলি বেগৰ দোকান আমাৰ বেগটো কিনা হৈ গ'ল দেখিছে এৰাই আছে মানে বৰ ধুনীয়া লাগিছে দেই জেকেটৰ ভিতৰত এতিয়া আমি আকৌ এটা বস্তু কিনিব গৈ আছোঁ কুট চাই থাকক ভিডিঅ'টো তো গাইছ আমি কুটটো বিচাৰি নাপালোঁ তেও আপোনালোকক সেইফালে চাওক ভোজনালয়টো এইটো সেই ভোজনালয়টো দেখাই দিছোঁ বহুত ডাঙৰকৈ বনাই আছে ইয়াত দেখিছে বহুত ডাঙৰ অঁ ৰ এই আমাৰ সঞ্জয় দা বোলে হাগা লাগি আছে যাওঁ পটককৈ শিবিৰলৈ নাই কোনে চোৱা নাই এনেই ভিডিঅ' কৰিছোঁ তো গাইছ আমি এতিয়া ক'ত আহি গ'লে জেগা বিচাৰি বিচাৰি নিজে গম নাপাওঁ দেখিছে পিছফালে ইমান মানুহ আৰু আগফালে মই যোৱা 500 বোলে দোকান বজাৰ আপোনালোকে দেখিছে অলপ দূৰত আহি ডাঙৰ বক চৰাই এটা বগলী চৰাই এটা পুখুৰীৰ মাজত মাছ খাই থকা দেখিছে বলক যাওঁগৈ ঘূৰি আৰু আমি এতিয়া পতাকাবেদীটো চাব যাওঁ বলক চাই থাকক লগত সেইটোৱে হৈছে পতাকাবেদীটো যোৰহাট পতাকাবেদী য'ত পতা হৈছে অধিৱেশনখন সজাই তুলিছে ইমান ধুনীয়াকৈ দেখিছে পতাকাবোৰ এইটোৱে পতাকাবেদী বহুত ডাঙৰকৈ বনাইছে আৰু চাইডে চাইডে বগলী চৰাই বক চৰাই বক চাইডে চাইডে দেখিছে আপোনালোকে ওচৰৰ পৰা বৰ ধুনীয়া লাগে দেখিবলৈ দেখিছে ওচৰৰ পৰা দেখাই দিছোঁ মেইন গেটৰ পৰা সোমাই আহিছোঁ লাহেকৈ পতাকাবেদী ইয়াত এইটো হ'ল মেইন জেগাটো পতাকাবেদীটো য'ত পতাকা লগাই থৈছে ফটো উঠা লাগি আছে ছোৱালীবোৰ জেগাটো ধুনীয়া চিনে ফটো কিনি মাক তো গাইছ পতাকাবেদী চাই শেষ হৈ গ'ল আৰু এইটো ভক্তি ইয়াতে সমাপ্ত কৰিছোঁ যিমান পাৰোঁ সিমান দেখাব চেষ্টা কৰিলোঁ ভিডিঅ' যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব হেৰি পালোহি আৰু এতিয়া আজিৰ কাৰণে গুড নাইট ন কুকুলো গুড নাইট